গুড মৰ্নিং এভৰিৱান, আপোনালোক সকলোকে মোৰ R&D ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোক সকলোকে দেখাই যাম বুলি ভাবিছোঁ। আপোনালোকে চাই যাব আৰু লাষ্টত কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইকো নকৰে আৰু ছাবস্ক্ৰাইবো নকৰে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই ৰাতিপুৱা খালী পেটতে গৰম পানী অকণমান খাই লওঁ। তাৰপৰাহে তাৰ পাছতহে চাহটা আৰু জলপান চলপানকৈ খাওঁ। আৰু ৰাতিপুৱা খালী পেটত গৰম পানী খালে ভাল বুলি কোৱা শুনো, সেইকাৰণে খাওঁ। আৰু এইফালে আমাৰ বেটীয়ে হনুৱে গাখীৰ আনিছেগৈ। ন তুমি ক'ত গৈছিলা? কোনবালৈ গৈছিলা কৈ দিয়া আকৌ। কোনবালৈ গৈছিলা? দাদা ঘামি মেলি এদায়ো টোপনি ধৰিছে বোলে। আৰু এতিয়া এইফালে মই লাল চাহ বনাইছোঁ আৰু এইফালে গাখীৰ গৰম কৰি আছোঁ। আৰু চাহ খাবলৈ এইফালে লৈছোঁ ভুজিয়া, কচৰি, জেলেপি আৰু বিস্কুট। সেইটো কথা আৰু নিবলৈহে আহিছে। হ'ব নে? হ'ব। আকৌ নিব আহিছে। হ'ব নেকি আজিলে? পইচা দিয়ক আকৌ। পইচা ক'ত দিয়ক? পইচা দিয়ক। পইচা ক'তা? কোনটো পইচা? পইচা দিয়ক আকৌ। বিলাহী নে পইচা? কোনটো? বিলাহী নে পইচা? সেই গাইজ, অথনি ভিডিঅ' কৰা নহ'লে যিহেতু ঘৰত কাম চলি আছে আৰু ময়ো ইমান টাইম পোৱা নাছিলোঁ ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ। এতিয়া সন্ধিয়া হ'ল, মানুহো গ'ল আৰু কাম বন কৰি হ'ল। আৰু এতিয়া সন্ধিয়া চাকি ধূপ চাকি জ্বলাই মেলি মই আজৰি হ'লোঁ আৰু চাহ তাহ খালোঁ। এতিয়া খাম ঘুগুনি। যেতিয়া মই ঘুগুনি বনাইছিলোঁ আপোনালোককো দেখাম। আৰু এইফালে এয়া মই বনোৱা ঘুগুনি। অকণমান পিঁয়াজ কাটি লৈছোঁ আৰু অলপ জলকীয়া কাটি ল'ম। আকৌ খবৰ দি দে। কাকা বুলি কৈ দিয়া। ভালকৈ কোৱা কাকা। তুমি ভালকৈ কাকা বুলি কোৱা, তেতিয়াহে দিব। কাকা এনেকৈ কোৱা, তেতিয়া ককাই ইয়াক খাব দিব। কাকা বুলি কোৱা। গুড মৰ্ণিং এভৰিৱান। আজি হ'ল এয়া নেক্সট ডে আৰু এইফালে আমাৰ বেটী কোন এজনী তাই কি হয়, ৰাতিপুৱা সোনকালে উঠে যে, আৰু 10মান বজাৰ পাছত তাই চকুকেইটা দেখিলে বেয়া ধাউনি ধৰে, বহুত ধাউনি ধৰে। অকণমানি হৈ যায়, শুব দিলেও নহয়, কিন্তু খেলি থাকিব লাগে। মাইনাক চাই আছে তাই বোলে। আৰু ৰ'দটোহে এতিয়াহে অকণমান যদি ওলাই আছে আৰু ৰাখি দিম ৰ। তাই কি হয়, ডাঙৰ ককাকক দেখিলে ৰৈ থাকিব নোৱাৰে আৰু আঙুলি ধৰিব, টানি টানি লৈ যাব। আৰু ককাকো কম নহয়, ল'ব নোৱাৰি, তাইক নেঠাই গোঠাই লৈ ইফালৰ পৰা সিফালে ঘূৰি থাকিব। আৰু তাই সেইবাবে ডাঙৰ ককাকক ভালো পায়। আৰু হ'লনে আকৌ হ'ল পৰিবলৈ। পৰিবা
সেই ককা গ'ল ককা গ'ল আহা আমাৰ শুনয়ে গাখীৰ চাহা আমি দুধু গৰম কৰিম দে ধুনুকে দুধু গৰম কৰিম এতিয়া ফচং ফেচং দুখ পালো আমাৰ কলিজাৰ কাৰণে দুখ পালো দি দিয়া হওঁ হাই দিয়া দন্দুৰিজন তোমালোকে ক'ত যোৱা খৰি আনিব বা দে আমাৰ শুনাবিলাক গছ পইচা চাই আকৌ হেডটা ধৰাই নেকি মানে এইফালে আমাৰ বেটিক দেখিছেনে তাই মানে ইমান গপচত বহি আছে মানে ক'তো ধৰি লোৱা নাই ককাইক দুইটা এনেকৈ ছাইডত ধৰি লৈছে তাই কিন্তু ধৰি লোৱা নাই ইমানেও গপচত বহি আছে চ' এতিয়া ভাত বনাবলৈ টাইম হৈ গ'ল আৰু মই পেলাই ভাত উঠালোৱে অলৰেডি তাৰপৰা আৰু দাইল আছে ৰাতিৰ ভণ্টিৰ মাছ নাখাজি সৈতে এটা দাইলে আৰু ডিম বইল কৰি দিম এনেকৈ খাব আৰু আমাৰ কাৰণে বনাইছোঁ আজি বনাম আৰু মাছ বিলাহী আলু এনেকৈ বনাম আপোনালোককো দেখাম এইফালে মাছ আৰু বিলাহী কাটিব আছে আলু কাটি ল'লোঁ আৰু এতিয়া মই চব্জিটো বনাই লওঁ আৰু যিহেতু ঘৰটো কাম চলি আছেতো তাৰপাছত আপোনালোকক লগ পাম এইফালে মোৰ মাছ আলু বিলাহী চব্জি হৈ গ'ল